নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি এটা ব্যতিক্ৰমী খেতি দেখুৱাম। মই আজি আপোনালোকক যিটো খেতি দেখুৱাম, এনেকুৱা খেতি বহু লোকে এনেকুৱা খেতি নাই দেখা। আৰু যিটো খেতি যিটো খেতিৰ ফল বুলিয়ে কৈছোঁ, ফলটো খুব প্ৰয়োজন আৰু স্বাস্থ্যসন্মত, ঔষধি গুণ আৰু যিটো মানে তৰকাৰী, যিটো খেতি, সেই খেতিটোৰ পৰা যিটো তৰকাৰী বনাই খুব ঔষধি গুণসম্পন্ন আৰু আজি বজাৰতো যথেষ্ট দাম। গতিকে সেই খেতিটো কেনেদৰে কৰে বহুতে নাজানে আৰু দেখাও নাই। আৰু বস্তুটো খায়, বহু লোকে খায়, কিন্তু বস্তুটো কেনেদৰে কৰে, কি কথা কি বতৰা বা গছৰ পাতখিলাও দেখা নাই। গতিকে আপোনালোকক দেখুৱাম সেই ব্যতিক্ৰমী যিটো খেতি, সেই ব্যতিক্ৰমী খেতিটো আপোনালোকক দেখুৱাওঁ ব'লক। আৰু এনেকুৱা যিটো খেতি, এই খেতিটো চাব লাগে। বহুতে খাইছে, কিন্তু বজাৰত কিনি পেলাই খাইছে, কেনেদৰে কয়, কি কথা কি বতৰা, কিন্তু তাৰ পাতখিলাও বহুতে নাই দেখা। গতিকে আপোনালোকক দেখুৱাওঁ আজি, ব'লক। গতিকে আপোনালোকক দেখুৱাই আছোঁ, ব'লক। এখোজ দুখোজকৈ মই খেতিটো দেখুৱাবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আমাৰ সচেতন যুৱ নিৰ্মাণ মঞ্চ অসমৰ, মই আপোনালোকক কৈ আহিছোঁ যে আমাৰ সচেতন যুৱ নিৰ্মাণ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি পংকজ হাজৰিকাই এই খেতিটো আৰম্ভ কৰিছে। আৰু এই আৰম্ভৰ মুহূৰ্ততে আপোনালোকক মই দেখুৱাই যাওঁ, ব'লক। এই খেতিটো হৈছে ছজিনা খেতি। চাওক, এইফালে চাহ বাগান আছে। চাহ বাগানৰ যিবিলাক পৰিৱেশ মই আপোনালোকক আগতে দেখুৱাইছোঁ। আৰু এই চাহ বাগানৰ কাষতেই ছজিনা খেতি আৰম্ভ কৰিছে। এই ছজিনা খেতিটো প্ৰথমতে আৰম্ভ কৰিছেহে, আৰু তেখেতে লাহে লাহে অকণমান বহলকৈ কৰাও, প্ৰণালীবদ্ধভাৱে কৰাও কথা কৈছে। গতিকে ব'লক আপোনালোকক ছজিনা খেতি দেখুৱাওঁ। প্ৰথমতে মই ইয়াত দেখিছে ছজিনা খেতি কেনেদৰে কয়, চাই লওক। ছজিনা বিশেষকৈ ডালৰ পৰা খেতি কৰে। এয়া ডাল, বৰ মেহনত কৰাৰ প্ৰয়োজন নাই। ছজিনা জানে, ছজিনা বহুতে খায়ো, কিন্তু ছজিনা খেতিটো কেনেদৰে কৰে বহুতে নাজানে। ছজিনা যিটো তৰকাৰী বনাই খায়, এই ছজিনাটো খুব ঔষধি গুণ সম্পন্ন বস্তু, আৰু ঔষধি গুণ আছে ছজিনাত। গতিকে ছজিনা খেতিটো আৰম্ভ কৰিছে। গতিকে এয়া ছজিনাডাল ৰুইছে, এয়া ছজিনা পাত ওলাবলৈ আৰম্ভ কৰি দিছে। আৰু ব'লক আগত গৈ আছোঁ। ছিষ্টেমত ছজিনা খেতি কৰিছে। এয়া চাওক, এয়া ছজিনা এনেদৰে ডাল কাটিছে, আৰু ডাল কাটি এনেদৰে ৰুইছে। আৰু কিছু বস্তু তলত দিছে, শুকান গোবৰ, এনেকুৱা পচন সাৰো দি দিছে। ইয়াত দেখিছেনে ছজিনা পাত। আপোনালোকক ছজিনা পাতটো দেখুৱাইছোঁ দেই। বহু লোকে ছজিনা খায়, কিন্তু পাতটো কিছু লোকে নাজানে। গতিকে দেখুৱাইছোঁ আপোনালোকক। এয়া ছজিনা পাত। এই ডালটো ৰুলে নহয়, এতিয়া ৰোৱাৰ পিছত এয়া সুন্দৰকৈ এতিয়া পোখা মেলা আৰম্ভ কৰি দিছে। হেৰি নহয় হাজৰিকা, হয়, এই ছজিনা ৰোৱা, এই ডাল ৰোৱা কিবা সময়সীমা আছে নেকি? মই নাজানো এই বিষয়ে। আচলতে কি হয়, যেতিয়া ছজিনাটো মোটামুটি আপোনাৰ জুন মাহত বা জুলাই মাহত আমি ছজিনাবিলাকৰ আগৰ ডালবিলাক কাটি দিব লাগে। জুলাই মাহত তেতিয়া কি হয়, ছজিনাডাল আপোনাৰ সেই ডালৰ পৰাহে পোখায়, আৰু যিটো পোখায়। ডালৰ পৰা পোখায় সেই ডালটোতে ছজিনাখিনি লাগিব নেক্সট বছৰ। গতিকে আমি ছজিনাখিনি কি হয়, আমি ডালৰ পৰা ৰুওঁ প্ৰথমতে। এয়া মই আজি দেখিছে আপুনি, মই ৰুইছিলোঁ আপোনাৰ আজি ৰোৱা প্ৰায় 20 দিন হৈছে। 20 দিন হৈছে, 20 দিনৰ ডাল হৈ গ'ল। কিন্তু এটা কথা, প্ৰায় মোটামুটি 3 মাহলৈকে এই ছজিনাৰ জোপাত কোনো হাত লগাব নালাগে, লৰিবলৈ নহ'ব। ছজিনা এবিধ বিৰাট ঔষধি বস্তু। বজাৰৰ যদি আমি প্ৰথম বজাৰত উলিয়াব পাৰোঁ, প্ৰায় তাৰ পাইকাৰী মূল্য আমি 60 টকা কিলো দিব পাৰোঁ। খুব বেছি আপোনাৰ 100 টকাও হয়। 100 টকাও হয় খুব বেছি। কিন্তু আমাৰ লোকেল বজাৰত 50 টকা 60 টকা পাওঁ আমি। ইয়াৰ খুব বেছি তাৰ শ্বেয়াৰ কিমানডাল উঠিব? 20 ডালো নুঠে। এটা একেবাৰে একো নকৰাকৈ ওপৰতে হোৱা এটা খেতি, খালি ৰুই থ'লে হ'ল। বিশেষ কষ্ট কৰিব নালাগে, একো কৰিব নালাগে। মই বাগানৰ মাজে মাজে ৰুইছোঁ। ইয়াত মই দিছোঁ আপোনাৰ এতিয়া ৰঙালাও, জাতিলাও। এতিয়া ইয়াত জাতিলাও মই সেইফালে ৰুইছোঁ, কাৰণ এই জাতিলাও মই প্ৰথম মাৰ্কেটত উলিয়াবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে মই এইফালে হেন্দালি চাং পতা আৰম্ভ কৰিছোঁ। হয়, এনেকেই আমি নিজে কিছুমান স্বাৱলম্বী হ'ব লাগিব। সেইটোৱে। এই ছজিনা গছ যে, এতিয়া ধৰক আপুনি এই ছজিনা গছ এতিয়া পাত মেলিবলৈ আৰম্ভ কৰি দিলে। এতিয়া জুন জুলাই মাহত এইটো 20 দিন হৈছে প্ৰায় ন। আৰু এতিয়া আপোনাৰ আজি ৰোৱাৰ পৰা কিমান দিনৰ ভিতৰত ছজিনা লাগিব বাৰু? নেক্সট বহাগলৈ আমি ছজিনা খাব পাৰিম। অহা বহাগলৈ তাৰমানে প্ৰায় এবছৰো সম্পূৰ্ণ নালাগে। তেতিয়াহ'লে সুন্দৰ খেতি, আৰু ইয়াত বৰ বেছি পৰিশ্ৰমো নাই। একো পৰিশ্ৰম নাই। কম পৰিশ্ৰমৰ বিনিময়ত ছজিনা খেতি আপোনালোকে কৰিব পাৰে।
আৰু ছজিনাৰ দামো যথেষ্ট। গতিকে এনেকুৱা খেতি কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। আপোনালোকে চাওক, আপোনালোকৰ ঠাই যদি আছে, ঠাই থাকিলে মানে বিশেষকৈ বাম চানিকীয়া মাটিৰ প্ৰয়োজন ন ছজিনাৰ কাৰণে। বাম লাগে অলপ বাম চানিকীয়া মাটি লাগে। গতিকে এইবিলাক চাওক, আপোনালোকো এনেদৰে প্ৰেৰণা লৈ এনেকুৱা খেতি বাতি কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়িব। ব'লক ইয়াত দেখুৱাই গৈ আছোঁ ছজিনা গছ প্ৰায়বিলাক এইবিলাক পোখা মেলি গৈ আছে চাহ বাগানৰ কাষে কাষে দেই। তাৰমানে এনেকুৱা এটা ছিষ্টেম কৰিবলৈ আমাৰ সচেতন যুৱ মঞ্চ কাৰ্যকৰী সভাপতি পংকজ হাজৰিকাই এনেকুৱা এটা ছিষ্টেম কৰিবলৈ গৈ আছে যাতে মাটি থাকিব, মাটিয়ে বসুমতী আই মাটিয়ে অৰ্থাৎ মাতৃয়ে গ্ৰহণ কৰি থাকিব বা পিঠিত লৈ থাকিব। তাৰমানে পৰুৱা এটাও যাতে সোমাব নোৱাৰে এনেকুৱা নিচিনাকৈ খেতি থাকিব। তাৰমানে প্ৰত্যেক মাটিতে প্ৰত্যেক চপৰাতে কিবা নহয় কিবা এটা মানে খেতি মানে হৈ থাকিব। গতিকে এয়া জাতিলাও আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ মাজে মাজেও ছজিনা ডাল ৰুবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু জাতিলাও পুলি ৰুইছে। আৰু জাতিলাও পুলি এতিয়া লাহে লাহে জাতিলাও বগাব আৰু এয়া হেন্দালি চাং এফালৰ পৰা ফিটিং কৰি বনাই আহিছে। এয়া চাওক, আপোনাক দেখুৱাইছোঁ। গতিকে ভিডিঅ'খিনি আপোনালোকক দেখুৱালোঁ। প্ৰত্যেকে এনেকুৱা ভিডিঅ' চাই যাতে নিজেও কৰিবৰ কাৰণে অনুপ্ৰেৰণা লৈ আগবাঢ়ে, তাৰ বাবে আহ্বান জনালোঁ, আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।